নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। গতিকে আজি আমি আৰম্ভ কৰিম 14.2ৰ কুৱেশ্যন ফাৰ্ষ্টটো। গতিকে কুৱেশ্যন ফাৰ্ষ্টত পঢ়ি চাম কি দিয়া আছে। তাত দিয়া আছে এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল। গতিকে এনেকৈ তালিকাখন দিয়া আছে। এই তালিকাখনত কৈছে মানে এবছৰত যিমান চিকিৎসালয়ত যিমান ৰোগী ভৰ্তি হৈছে তাৰ তালিকাখনত তথ্যবিলাক দিয়া আছে। গতিকে এই তথ্যবিলাকেদি মাধ্য উলিয়াব দিছে আৰু বহুলক উলিয়াব দিছে। বৰ্তমানলৈকে 14.1 চেপ্টাৰটোত আমি মাধ্য উলিয়াইছিলোঁ কেৱল, কিন্তু ইয়াত বহুলকো উলিয়াব দিছে। গতিকে বহুলক উলিয়াবলৈ হ'লে এটা সূত্ৰ আছে, সেই সূত্ৰটো আমি প্ৰথমে লিখি ল'ব লাগিব। বহুলক ওলোৱাৰ আগত যোনটো সূত্ৰৰ দ্বাৰা বহুলক উলিয়াব পাৰি সেইটো হ'ল তোমালোকৰ L প্লাছ F1 মাইনাছ F0 ডিভাইডেড বাই টুৱাইছ F1 মাইনাছ F0 মাইনাছ F2 ইনটু H। গতিকে এইটো হৈ গ'ল সূত্ৰ। এই সূত্ৰটোৰ দ্বাৰা বহুলক উলিয়ায়। গতিকে আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ বহুলকটো উলিয়াই দিওঁ। বহুলক উলিওৱাৰ আগতে প্ৰথমে লিখিব লাগিব যোনটো মানে সৰ্বোচ্চ বাৰম্বাৰতা বুলি লিখি ল'ব লাগিব। সৰ্বোচ্চ বাৰম্বাৰতা মানে মই আগৰ ভিডিঅ'বিলাকত কৈ থৈ দিছিলোঁ, ইয়াত যোনবিলাক তথ্য দিয়া থাকে সেই তথ্যবিলাকৰ সংখ্যা বুলি যোনটো তথ্য থাকে সেইটোৱে হ'ব বাৰম্বাৰতা। গতিকে ইয়াত সংখ্যা বুলি আছে ৰোগীৰ সংখ্যা এইটো, গতিকে এইকেইটা হৈ যাব বাৰম্বাৰতা। তাৰ ওপৰত যোনকেইটা দিয়া আছে বয়স বুলি সেইকেইটা এটা এটা শ্ৰেণীত আছে, গতিকে সেইকাৰণে সেইকেইটা হৈ যাব শ্ৰেণী অন্তৰাল। গতিকে মই এইকেইটা আগৰ ভিডিঅ'ত কৈ থৈ দিছোঁ, তোমালোকে যদি বুজি পোৱা নাই আগৰ ভিডিঅ'বিলাক চাই ল'বা। গতিকে এতিয়া আমি পাই গ'লোঁ যিহেতু বাৰম্বাৰতাটো, এতিয়া আমি লিখিম ইয়াতে সৰ্বোচ্চ বাৰম্বাৰতা বুলি। সৰ্বোচ্চ বাৰম্বাৰতা। সৰ্বোচ্চ বাৰম্বাৰতা বুলি লিখি আমি বাৰম্বাৰতাকেইটা চাম, তাৰ ভিতৰত চবত থাকি মানে ডাঙৰ কোনটো বাৰম্বাৰতা আছে সেইটোৱে হ'ব সৰ্বোচ্চ বাৰম্বাৰতা। গতিকে চবত থাকি ডাঙৰ আছে 23। ইয়াত গোটেইকেইটাতকৈ 23টো ডাঙৰ নহয় জানো, গতিকে ইয়াত 23 লিখি ল'ম সৰ্বোচ্চ বাৰম্বাৰতা। সৰ্বোচ্চ বাৰম্বাৰতা পাই গ'লোঁ আমি। তাৰপিছত আমি লিখিব লাগিব বহুলক শ্ৰেণী। বহুলক শ্ৰেণী বুলি লিখি লওঁ প্ৰথমে। বহুলক শ্ৰেণী বুলি লিখি পেলাই এতিয়া আমি যোনটো সৰ্বোচ্চ বাৰম্বাৰতা লিখি থৈ দিছোঁ, এইটো সৰ্বোচ্চ বাৰম্বাৰতা পাইছোঁ আমি। ইয়াৰ যোনটো ওপৰৰ শ্ৰেণী অৰ্থাৎ এইটো 35 to 45 এইটো হ'ব বহুলক শ্ৰেণী। গতিকে বহুলক শ্ৰেণী বুলি লিখি পেলাই 35 to 45 লিখি দিম। গতিকে এইটো আমি পাই গ'লোঁ বহুলক শ্ৰেণী। তাৰপিছত আমি লিখিব লাগিব এল বুলি। যিহেতু আমাৰ সূত্ৰটো চাম, সূত্ৰত কি উলিয়াব দিছে, সূত্ৰত এল আছে, গতিকে আমি ইয়াত এল বুলি লিখি ল'ম। এল ইকুৱেল টু এল কোনটো হ'ব এতিয়া, এল মানে হ'ব এই যোনটো আমি বহুলক শ্ৰেণী উলিয়াই থৈছোঁ, এই বহুলক শ্ৰেণীৰ যোনটো লোৱাৰ লিমিট সেইটোৱে হ'ব এল। লোৱাৰ লিমিট মানে হ'ল যোনটো নিম্ন সীমা। যিহেতু এল মানে হ'ব লোৱাৰ লিমিট, নিম্ন সীমা। গতিকে ইয়াৰ নিম্ন সীমা যিহেতু 45 আমি জানো, উচ্চ সীমা নিম্ন সীমা যিহেতু 35, উচ্চ সীমা 45 আমি জানো। গতিকে ইয়াত লোৱাৰ লিমিট মানে নিম্ন সীমা, নিম্ন সীমাটো হৈ যাব 35। গতিকে আমি নিম্ন সীমা 35 লিখি দিলোঁ। এল মানে হ'ল নিম্ন সীমা। তাৰপিছত আমি লিখিব লাগিব এইচ মানে হ'ল হাইট। আমি এইবিলাক চাম, হাইট আগতেও আমি উলিয়াই থৈ দিছোঁ। হাইট মানে হ'ল ইয়াত যোনবিলাক শ্ৰেণী অন্তৰালবিলাক দিয়া থাকে তাৰ মাজৰ যোনবিলাক পাৰ্থক্য সেইটোৱে হৈ যাব হাইট। পাৰ্থক্য মানে 15 আৰু 5, 15 আৰু 5ৰ মাজত পাৰ্থক্য হ'ল 10, 25 আৰু 15, 25 আৰু 15ৰ মাজত পাৰ্থক্য হ'ব 10। গতিকে গোটেইবিলাকৰ মাজৰ পাৰ্থক্য হ'ব 10। গতিকে আমি হাইট মানে পাৰ্থক্য ইকুৱেল 10 বুলি লিখি দিম। তাৰপিছত আমি লিখিব লাগিব F1। যিহেতু সূত্ৰটোত F1 আছে, গতিকে আমি F1 লিখিব লাগিব। ইয়াতে F1 বুলি পাতি ল'ম। এতিয়া F1 কোনটো হ'ব, F1 মানে হ'ব যোনটো আমি আগতে সৰ্বোচ্চ বাৰম্বাৰতা উলিয়াই থৈছোঁ সেইটোৱে F1 হ'ব। কাৰণ F1 মানে যোনটো বহুলক শ্ৰেণী, সেই বহুলক শ্ৰেণীৰ যোনটো বাৰম্বাৰতা সেইটোকে F1 বুলি কয়। গতিকে F1 মানে হৈ যাব 23। গতিকে ইয়াতে 23 লিখি দিম। মানে যোনটো বহুলক শ্ৰেণী আমি লিখি থৈ দিছোঁ সেই বহুলক শ্ৰেণীৰ যোনটো বাৰম্বাৰতা, এইটো বহুলক শ্ৰেণী, ইয়াৰ বাৰম্বাৰতা হ'ল 23, সেইটোৱে হৈ যাব F1। F1ৰ তাৰপিছত লিখিব লাগিব সূত্ৰটোত আছে F0। সূত্ৰত যিহেতু F0 আছে, গতিকে F0 লিখিব লাগিব। তাৰপিছত লিখিলোঁ F0। এতিয়া F0 কোনটো হ'ব, F0 মানে হ'ব যোনটো আমি F1 পাই থৈ দিছোঁ সেই F1ৰ আগৰ বাৰম্বাৰতাটো। যিহেতু আমি F1 23 পাই থৈছোঁ, গতিকে তাৰ আগৰ বাৰম্বাৰতাটো হ'ব 21। গতিকে F0 হ'ব
21 তাৰপিছত আমি লিখিব লাগিব f2 সূত্ৰটোত যেহেতু f2 আছে গতিকে আমি f2 লিখিব লাগিব f2 লিখিলো f2 মানে কোনটো হ'ব এতিয়া f2 মানে হ'ব যোনটো আমি f1 পাই থৈ দিছো অৰ্থাৎ এটো 23 f1 যোনটো পাই থৈ দিছো হে f1 ৰ পিছৰটো অৰ্থাৎ 14 বুলি লিখি দিম ইয়াত মানে তোমালোকে এটো এনেকে চাব পাৰা 21 টো হ'ব f0 এটো হ'ব f1 এটো হ'ব f2 এটো সব একাধিক ক্ৰমে আছে 0 1 2 গতিকে তেনেকে হ'ব এটো প্ৰথমে তোমালোকে যোনটো বহুলক শ্ৰেণী দিয়া আছে হেতু বহুলক শ্ৰেণীটো ধৰি লবা বহুলক শ্ৰেণী বাৰংবাৰতাটো 23 মানে এটো হ'ব f1 বহুলক শ্ৰেণী বাৰংবাৰতাটো সদায় f1 হয় গতিকে এটো f1 আমি f1 বুলি প্ৰথমে লিখি লবা সো f1 ৰ আগৰ অৰ্থাৎ f0 মানে হ'ব ইয়াৰ আগৰটো আৰু f2 মানে ইয়াৰ পিছৰ হ'ব এটো 14 টো গতিকে গুটেকিটা আমি সূত্ৰত থকা কিটা লিখি ললো এতিয়া আমি সূত্ৰত ইয়াৰ মানকিটা বহাই পেলাই জাস্ট বহুলকটো উলিয়াই দিলে হৈ গ'ল গতিকে ইয়াতে বহুলক বুলি লিখি লওঁ আমি বহুলক বুলি লিখি পেলাই এতিয়া মানকিটা বহাই পেলাই বহুলকটো উলিয়াই দিম গতিকে সূত্ৰটো আকৌ এবাৰ পাতি লম ইয়াত সূত্ৰটো আছিল l plus f1 minus f0 divided by twice f1 minus f0 minus f2 গতিকে সূত্ৰটো লিখি ললো into h গতিকে সূত্ৰটো লিখি পেলাই ইয়াত যোনবিলাক আমি মান উলিয়াই থৈছো হেবিলাক সূত্ৰটোত বহাই দিলে হৈ যাব l আছে প্ৰথমে l আমি উলিয়াই থৈ দিছো এটো l মানে লোৱাৰ লিমিট 35 পাতি দিম প্লাস তাৰপিছত আছে f1 divided by f2 গতিকে মই এটো পাতি লওঁ f1 টো আমি উলিয়াই থৈ দিছিলো 23 এটো f1 23 গতিকে f1 পাতি দিম 23 minus f0 উলিয়াই থৈ দিছো 21 পাতি দিম তাৰপিছত আছে twice f1 মানে 2 into f1 2 into f1 মানে হল এটো 23 উলিয়াই থৈ দিছো 23 পাতি দিম minus f0 মানে 21 minus f2 মানে 14 গতিকে 14 পাতি দিলো into h টো উলিয়াই থৈ দিছো 10 গতিকে h টো পাতি দিলো 10 তাৰপিছত 35 প্লাস এটোৰ পৰা এটো মাইনাস কৰি দিম আমি ফাৰ্স্ট গতিকে 23 পৰা 21 মাইনাস কৰিলে 2 হ'ব তাৰপিছত আমি 2 আৰু এটো ইনটু কৰি দিম 2 into 23 এটো কৰি দিম 2 into 23 যদি আমি কৰি দিও তেনেহলে হৈ যাব 46 তাৰপিছত এই যোনটোটা মাইনাসত দিয়া আছে এটো আমি প্ৰথমে ইনটুটো কৰি ললো তাৰপিছত যোনটোটা মাইনাসত দিয়া আছে তো মই কৰি দেখাইছো এক সেকেন্ড -21 আছে আৰু -14 আছে গতিকে এই দুটা আমি প্লাস কৰিম যেহেতু মাইনাসে প্লাস কৰি এটা প্লাস কৰিম গতিকে এটো হৈ যাব 35 -35 গতিকে এই দুটা প্লাস কৰিলে হৈ যাব -35 পাতিম into 10 গতিকে আকৌ পাতিম 35 প্লাস এবাৰ 46 ৰ পৰা 35 টো মাইনাস কৰি দিম তেতিয়া আমি পাই যাম 11 আৰু ওপৰত 2 তাৰপিছত আমি যোনটো 10 আছিল হে 10 টো 2 লগতে ইনটু কৰি দিম তেতিয়া হৈ যাব 20 2 লগত যেহেতু 10 ইনটু কৰিলো ইনটু তো এনেকৈ কৰিবা এটো ডিভাইডেড বাই 1 বুলি ধৰি লবা তাৰপিছত ইয়াৰ লগত 1 টো ইনটু কৰি দিবা 10 টো 2 লগত ইনটু কৰিবা 20 হৈ যাব এটো লগত 1 টো ইনটু কৰিলে এটোই হ'ব তাৰপিছত এতিয়া 11 এৰে যোনটো 20 হে 20 টো হৰণ কৰি দিম আমি 35 পাতি লম প্লাস 11 এৰে 20 টো হৰণ কৰি দিম ইয়াত পাতিম 11 20 এটো যদি হৰণ কৰি দিও কৰিলে হৈ যাব 9 সো 11 টো যেহেতু ডাঙৰ পইণ্ট বহাই দিম 90 হৈ যাব 11 8 88 2 গতিকে এটো এনেকে উলাই গৈ থাকিব গতিকে আমি 1.8 বুলি লিখি দিম ইয়াত এটো ডিভাইড কৰিলে 1.8 যেহেতু এটো উলাই গৈ থাকিব গতিকে 1.8 লিখিলো তাৰপিছত এতিয়া 35 ৰ লগত 1.8 টো প্লাস কৰি দিম তেতিয়া পাই যাম 36.8 গতিকে এটোই হ'ব आंसर গতিকে আমাৰ যোনটো বহুলক আছিল সেই বহুলকটো আমি পাই গলো 36.8 তাৰ পিছত ইয়াত মাধ্যটো উলিয়াব দিছে গতিকে তোমালোকে এটো কৰিব পাৰা মাধ্যটো মানে তোমালোকৰ এনেকে নাহে পৰীক্ষাত মাধ্য আৰু বহুলক বুলি কিন্তু মানে মাধ্যটো এটো কাৰণে দিছে যাতে আগতে 14.1 চেপ্টাৰটোত যোনকিটা মাধ্য কৰিছিলা সেইকিটা যদি আকৌ মানে হেৰি হৈ যায় এবাৰ প্ৰেক্টিসটো হৈ যায় হেকানে মাধ্যটো দি দিছে কিন্তু মেইন বস্তু ইয়াত থাকিল বহুলক উলিয়াবলৈ গতিকে গম পালা বহুলক উলিয়াবলৈ
প্ৰথমে সৰ্বোচ্চ বাৰংবাৰতা বুলি এইটো লিখিব লাগিব, বাৰংবাৰতাৰ ভিতৰত চবত থাকি ডাঙৰটো। তাৰপিছত বহুলক শ্ৰেণী বুলি লিখি পেলাই বাৰংবাৰতা সৰ্বোচ্চ বাৰংবাৰতাৰ যোনটো শ্ৰেণী ওপৰৰ সেইটো লিখি দিব লাগিব। চ' এল মানে হ'ব লোৱাৰ লিমিট 35 এইটো লিখি দিব লাগিব, এইচ লিখিব লাগিব। তাৰপিছত F1, F0, F2 এইটো গম পালা তোমালোকে, এইটো F1, এইটো F0, এইটো F1, এইটো F2। তাৰপিছত তেনেকৈ সূত্ৰত মানকেইটা বহাই পেলাই ছল্ভ কৰি মানে কেলকুলেশ্যনটো কৰি দিলে এনচাৰটো ওলাই যাব, বহুলকটো ওলাই যাব। যিহেতু মাধ্য উলিয়াবলৈ মই আগৰ ভিডিঅ'বিলাকত কৈছোৱেই, 3টা পদ্ধতি ব্যৱহাৰ কৰি যিকোনো তাৰে মাধ্যটো উলিয়াই দিবা। আৰু মই ইয়াত কৰি নেদেখুৱাওঁ মাধ্যটো, তোমালোকে উলিয়াই ল'বা নিজে। বহুলকটো মই কৰি দিলোঁ। গতিকে বুজি পালা যদি আজি তেনেহ'লে কমেণ্টত জনাবা। আজিলৈ ইমানেই। আৰু যদি কিবা বুজিবলৈ অসুবিধা থাকিলে তেনেহ'লে কমেণ্টত নিশ্চয় জনাবা, মই সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল পালা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।